তোৰ যদি ৰিয়াক ইমান ভালেই লাগে তই কৈ নিদিও কেলে তাইক ভাল পাওঁ বুলি। কেনেকৈনো কওঁ, তাইক কিবা ভয় লাগেচোন, ক'বলৈ সাহসে নহয় মোৰ। এনেকৈ থাকিলে চাবি কিন্তু এদিন বেলেগে লৈ যাবগৈ তোৰ ৰিয়াক, তাৰপিছত কান্দি থাকিবি তই। ক'বলৈতো মোৰো মন যায়, তাই যেনেকৈ থাকে ভয় লাগে ক'বলৈ, আৰু এনেকৈ মই বেলেগক নিবলৈ নিদিওঁ নহয়। তই যদি এতিয়াই কৈ নিদিও তেনেহ'লে তাইক বেলেগে লৈ যাবগৈ। ব'ল ব'ল, তোৰ লগত মই যাম। তই এতিয়াই ৰিয়াক কৈ দেগৈ। ধেই, এতিয়াই নাযাওঁ দেই এতিয়া মই। থাক তই তেতিয়াহ'লে তেনেকৈ, তই ক'বই নালাগে, তই তেনেকৈ মৰ। কম নহয় ৰহ, কিয়নো ইমান অধৈৰ্য হৈছ? সময় সুবিধা মিলিলে কৈ দিম বাৰু, কিন্তু আজি নকওঁ দেই মই। তোৰ সেই সময় সুবিধা কেতিয়া আহিব নাজানো আৰু, যেতিয়াই কওঁ কৈ থাকিবি, পিছতহে পস্তাবি। মনৰ কথা মনত ৰাখি থোৱাটো, মনৰ কথা খুলি ক'ব লাগে। তাই একচেপ্ট কৰিলে কৰিব, নকৰিলে নাই। তোৰ কথাটো তই কৈ দিলেই হ'ল। হ'ব দে, কম পিছত কম, আজি নকওঁ। ঐ ৰিয়া, আহিলি? আহিলো দে। তই কি বহুত সময় ৰৈ আছিলি নেকি? নাই নাই, ময়ো আহি পাইছোহে। ঠিকে আছে তেতিয়াহ'লে। ঐ, এইটোৱে সুবিধা, ব'ল না কৈ দেগৈ তই। তাইৰ লগত বেলেগ ছোৱালী আছে দেখা নাই নেকি? আৰে সেইজনী আমাৰ লগৰেই, তাইকনো ভয় খায়নে? ব'ল না কৈ দেগৈ, পিছত কম দে অ', আজি নকওঁ। তাক দে তই তেনেকৈ মৰ। ব'ল, এনেকৈ এতিয়া চাই থাকিব নালাগে, ক্লাছ কৰোঁগে। তোৰ চাই থাকোঁতে দিন যাব, তই কেতিয়াও ক'বলৈ নোৱাৰ। ব'ল ব'ল, ক্লাছ কৰোঁগে। সিহঁতেও চাগে ক্লাছ কৰিবলৈ যাব এতিয়া। ব'ল, ক্লাছতো চায়ে থাকিবি। চাই থকাটো মজাই বেলেগ। তাইক দেখিলে কিবা বুকুখন ধপ ধপ কৰি উঠেও, আৰু তাইৰ ওচৰলৈ গ'লেকে মৰিয়ে থাকিম। হ'ব দে ব'ল। ক্লাছ নকৰ নেকি আজি? কৰিম আকৌ, তোৰ কাৰণে ৰৈ আছিলো। ঐ, আমাৰ ক্লাছৰ ল'ৰাখিনিচোন তোৰ কাৰণে পাগল। এনি টাইম তোৰ কথাকে কৈ থাকে জাননে? এই কি কথা ক'বলৈ আহিছ? সঁচাকৈ কৈছো, তইহে ভাও নিদিয় সিহঁতক। মইনো কি ভাও দিম? মোৰ চকুত লগা ল'ৰা এটাও অহা নাই। মোৰ চকুত লাগিলে মই ভাও দিম। মোৰতো ভাল লাগিব ন। যিকেইটা আছে এটাও ভাল নালাগেচোন, মোৰ ষ্টেণ্ডাৰ লগত নেমেলেই। সেইকাৰণে মই ইহঁতকেইটাক ভাও নিদিওঁ। তাকেও, মোৰ পিছত যদি এনেকৈ ল'ৰা পৰি থাকিলে হয় নহয়, মই কেতিয়াবা য়েছ কৈ ৰিলেশ্যনশ্বিপত আহি গ'লো হয়। কি যে কথাবোৰ কৈ থাক নহয়, তাইৰ লগত ৰিলেশ্যনশ্বিপত আহিব নোৱাৰো নহয়। আজিকালি মানি মেটাৰ মানি, টকা নহ'লে কাৰো লগত ৰিলেশ্যনশ্বিপত নাহোঁ মই। টকা থাকিব লাগিব, টকা। তাকেই, ব'ল ব'ল ক্লাছ কৰোঁগে। অঁ ঠিক আছে ব'ল। আজি কিন্তু তই ৰিয়াক ক'বই লাগিব যে তই তাইক ভাল পাওঁ। আজি নিচিনা চান্স তই কেতিয়াও নাপাওঁ। আৰু যদি তাই না কৈ দিয়ে, তাই যদি মোক চেণ্ডেলে চৰিয়াই, তেতিয়া কি হ'ব? আবে মই আছোঁ লগত, ভয় নাখাবি। ঠিক আছে, হ'ব দে নহ'লে, মই আজি ইয়াক কমেই। ঐ ক্লাছৰ পণ্ডিতকেইটা, আজি কি ক্লাছ কৰা নাই নেকি? অঁ নাই কৰা। কিহৰ কাৰণে বা নাই কৰা জানিবলৈ পাৰোঁনে? নাই এনেই মন নাই আজি। ৰাম, আজি মন নাই নেকি? আনকালেতো ক্লাছত প্ৰথমতে বহি থাকোগৈ, আজি আকৌ কিয় মন নাই? ৰাজদীপ, তই ইয়াৰ পৰা যাচোন, ইয়াৰ লগত কথা আছে। ৱাহ, ৰিয়াৰ লগত কি কথা আছে অ'? তই সেইবোৰ শুনিব নালাগে, তই ইয়াৰ পৰা যা। কোৱাচোন, আমিও শুনো। ৰিয়া, ইও তোৰ প্ৰেমত পৰা নাইতো? দেচোন ক, কি কথা ক'বলৈ লৈছ? ৰচোন ৰাজ, তাক ক'বলৈ দে। ঠিক আছে। ঐ মহেশ, ক, ৰিয়াক তই কি কথা ক'বলৈ লৈছিলি? নাই, একো কথা নাই, তহঁত যা। ৰবি ৰিয়া, এইটো ক'বলৈ নোৱাৰি, মই কৈ দিছোঁ। ই তোক ভাল পায়, বহুত দিনৰ পৰা তোক ভাল পাই আছে, কিন্তু তোক ক'বলৈ সাহস হোৱা নাই। সেইকাৰণে আজি বহুত সাহস গোটাই আহিছিলে, কিন্তু ৰাজদীপ থকাৰ কাৰণে সি ক'বলৈ নোৱাৰিলে। সেইকাৰণে কথাষাৰ মই কৈ দিছোঁ। এতিয়া তই ডিচিশ্যন ল, তই তাক ভাল পাবি নে নাপাওঁ? ৰিয়া, তোৰ ইমান বেয়া দিন আহি গ'লনে? এই জোকৰটোৱেও তোক ভাল পাওঁ বুলি কৈছে। সঁচাই ৰে, মই কেতিয়াও ভবা নাছিলোঁ ইয়ে যে ভাল পাওঁ বুলি ক'ব ইয়াক। দে, তই উত্তৰটো দে, কি উত্তৰ দিবি ইয়াক? তই নিজকে কি বুলি ভাবিছ হা? কলেজৰ হিৰ' বুলি ভাবিছ নেকি? মোৰ কাৰণে কলেজৰ বহুত ল'ৰা পাগল। ইমান ভাল ভাল ল'ৰা থকাৰ পিছত তোক যে মই নিজৰ বয়ফ্ৰেণ্ড বনাম, সেইটো তই কেনেকৈ ভাবি ল'লি হা? নিজৰ থোপৰাটো এবাৰ আইনাত চাইছ কেনেকুৱা দেখে? লাজ নাপাওঁ মোক ভাল পাওঁ বুলি ক'বলৈ কাৰণে? মই তোক সেইকাৰণে কৈছিলোঁ মই ৰিয়াক নকওঁ বুলি, তইহে মোক ক'বলৈ ক'লি। এতিয়া দেখিলি নহয় কিমান ইজ্জত দিছে। ব'ল ইয়াৰ পৰা যাওঁগৈ, আৰু মই এইবোৰ শুনিব নিবিচাৰোঁ। ৰবি, তোক ইমানবোৰ কথা শুনিছে, তই কিয় মনে মনে আছ? তইও কৈ দিব পাৰ নে নোৱাৰ? নাই, মই তাইক ভাল পাওঁ, আৰু ভাল পোৱা মানুহক কষ্ট নিদিয়ে। মই তাইক ইমান বেয়াকৈ ক'ব নোৱাৰোঁ। তই ক'ব নোৱাৰ যদি মই ক'ম। ৰিয়া, তই কিন্তু এইটো ভাল কাম নকৰিলি। মহেশ বহুত সহজ সৰল ল'ৰা, তই তেওঁৰ লগত তেনেকুৱা কৰিব নালাগিছিল। তই বহুত পাবি, বহুত ভাল ভাল ল'ৰা পাবি, কিন্তু মহেশৰ নিচিনা ল'ৰা তই কেতিয়াও নাপাওঁ। সেইটো কথাটো মনত ৰাখিবি, আৰু এদিন তই মহেশৰ ওচৰলৈ আহিব লাগিব, চাই ল'বি। মোৰ ইমানো বেয়া দিন অহা নাই যে মই এই জোকৰটোৰ ওচৰলৈ যাম, আৰু মোক কথা শুনাবলৈ তই কোন হা? মোক চম্ভালি কথা কবি। মই ৰিয়া দত্ত হয়। আজিলৈকে মোক কোনো ল'ৰাই বা ছোৱালীয়ে কথা শুনোৱা নাই। তই কোন হা কথা শুনাবলৈ কাৰণে? সেইটোতো তোৰ ঘমন ন, ধনী ঘৰৰ ছোৱালী, টকা পইচা আছে, টকা পইচাৰ ল'ৰাই বিচাৰিবি, তাৰ বাহিৰে আৰু কিবা আছে জানো? ঐ ব'ল না, কাজিয়া কৰি নাথাকিবি, কাজিয়া কৰিলে মই বৰ বেয়া পাওঁ। ঠিক আছে ব'ল। জুৰি, তই যাচোন ক্লাছলৈ, মোৰ ইয়াৰ লগত কথা দুটামান আছে, মই পাতি লওঁ।
ঠিক আছে হ'ব দে। ৰিয়া খং নকৰিবিচোন। তই জানইচোন এনেকুৱা ল'ৰা বহুত তোৰ পিছত পৰি থাকে। তই আকৌ কিয় খং কৰিছ? বিশ্বাচোন সি মোক বোলে ভাল পায়। ভাল নাপাওঁ কোৱাৰ কাৰণে তাৰ লগতে মোক কিমান কথা শুনালে। সেইকাৰণেহে মোৰ বেছি খং উঠিছে। হ'ব দে, সেইবোৰ কথা বাদ দেচোন। তোক মোৰ বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবিছিলোঁ। কচোন কি কথা? মানে ৰিয়া, মই তোক ভাল পাওঁ। ময়ো কথাষাৰ বহুত দিনৰ পৰা কম বুলি ভাবি আছোঁ, কিন্তু মোৰো সাহস হোৱা নাই। কি সঁচা নেকি? ৰিয়া সঁচা। তই আকৌ কিয় ভয় খাব লাগে? তইতো মোৰ ষ্টেণ্ডাৰ্ডৰ লগত মিল। সঁচাই কৈছ নেকি ৰিয়া? তই মোক একচেপ্ট কৰিছ? আৰে কিয় নকৰিম? ইমান ধুনীয়া হেণ্ডচাম ল'ৰাটো মইনো একচেপ্ট নকৰিম নে? ৰিয়া, মই আজি কিমান সুখী মই বুজাব পৰা নাই। মই ভাবিছিলোঁ কথাটো কোৱাৰ লগে লগে আমাৰ ফ্ৰেণ্ডশ্বিপটো ভাঙি যাব। মানুহে নিগেটিভ কথা কেতিয়াও ভাবিব নালাগে, সদায় পজিটিভ ভাবিব লাগে। তই আকৌ ছোৱালী মানুহ নিচিনা কেলে কান্দি আছ? কথা এটা শুন, এনেকৈ মোৰ আগত কান্দি নাথাকিবি। আৰু যাতে তই সেইজনী ছোৱালীৰ কথা কেতিয়াও নাভাব। নিজৰ পঢ়াত ফ'কাছ দে। তই দেখিলি নহয় তাই তোক কিমান কথা শুনালে। তাৰ পিছতো যদি তই সেইজনী ছোৱালীৰ নাম মুখত লোৱা নহয়, মই কিন্তু তোৰ লগত ফ্ৰেণ্ডশ্বিপে বেয়া কৰি দিম। তোৰ লগত ফ্ৰেণ্ডশ্বিপে নাৰাখোঁ, সেইটো কথা গম পাবি। তইতো এনেকৈ নকবি। মোৰ দুখৰ সময়ততো তই মোৰ লগত থাকিবই লাগিব ন। তই নাথাকিলে বাৰু কোনে থাকিব মোৰ লগত? সেইটোকে কৈছোঁ, সেইজনী ছোৱালীৰ নাম ল'লে মুখত মই তোৰ পৰা আঁতৰি যাম। তই এতিয়া ক, তাইক লাগেনে মোক লাগে? তাইতো মোৰ পৰা আঁতৰিয়ে গ'ল। তাইক মই কেতিয়াও নিজৰ কৰিব নোৱাৰোঁ। তাই ধনী ঘৰৰ ছোৱালী। মই ভবাই নাছিলোঁ যে তাইৰ নিচিনা ছোৱালীজনীক মই ভাল পাম। কিন্তু ভাল পোৱা নিজে নিজে হৈ যায়। ক'ত কেতিয়া কেনেকৈ হৈ যায় কোনেও গম নাপায়। মইতো কৈছিলোঁৱেই তাইক নকবি বুলি। তইহে কৈ গণ্ডগোলটো লগাই দিলি। গণ্ডগোল মই লগোৱা নাই। মই তোৰ মিছা আশাটো ভাঙি দিছোঁ। তই এটা মিছা আশা পুহি ৰাখিছিলি যে তাই তোক এদিন একচেপ্ট কৰিব। সেইকাৰণে বেছিকৈ কষ্ট পোৱাতকৈ এতিয়া সোনকালে কৈ দিলোঁ। এতিয়া অলপ কম কষ্ট পাবি। হ'ব দে, এইবোৰ কথা ভাবি কান্দি নাথাকিবি এতিয়া। যা তই ঘৰলৈ যা। ময়ো ঘৰলৈ যাওঁগৈ। দেৰি হৈছে বহুত। আৰু কথাবোৰ চিন্তা কৰি কাইলৈ আকৌ কলেজ নহাকৈ নাথাকিবি। কলেজ আহিবই লাগিব তই। হ'ব দে, আহিম দে। তই যা এতিয়া। চিধা ঘৰত যাবি। ঘৰত গৈ ফোন কৰিবি। বাটে ঘাটে ৰৈ কান্দা কুটা কৰি নাথাকিবি। ঠিক আছে হ'ব দে। মইনো দেখাত ইমান বেয়া নাই। ৰিয়াই যে মোক তেনেকুৱা কথা ক'লে। মোক থপৰাটো আইনাত চাবলৈ ক'লে। আজিকালি দেখাত ভাল হ'ব লাগিব আৰু টকা পইচা থাকিব লাগিব। তেতিয়াহে মানুহে ঘূৰি চাব। নহ'লে কাকো ঘূৰি নাচায়। আৰু আমাৰ নিচিনা দুখীয়া মানুহকতো কোনো ঘূৰি নাচায়। পলে ঠিকেই কৈছে। মই এতিয়া ৰিয়াৰ কথা ভাবি লাভ নাই। মই এতিয়া নিজৰ কেৰিয়াৰৰ ওপৰত ফ'কাছ কৰিব লাগিব। তেতিয়াহে মই ছাকচেছ হ'ব পাৰিম। কিন্তু মই তাইক বহুত ভাল পাইছিলোঁ। তাই যদি কেনেবাকৈ মোক একচেপ্ট কৰা হয়, মই তাইক সকলোখিনি সুখ দিবলৈ চেষ্টা কৰিলোঁ হয়। কিন্তু তাই মোক ইমান বেয়াকৈ ক'লে। ডাইৰেক্ট যদি কোৱা হয় ভাল নাপাওঁ বুলি, তথাপি মোৰ ইমান বেয়া নালাগিলে হয়। কিন্তু তাই ইমান বেয়াকৈ ক'ব নালাগিছিল মোক। মোৰ গাতনো কি ভুল? ভালহে পাইছোঁ। ৰিয়া, কাইলৈ মোৰ বাৰ্থডে পাৰ্টি আছে। তহঁত কিন্তু আহিবি। কাক মাতিছ? জুইকো মাতিছোঁ আৰু কোনোবা আহিব। হ'ব দে, ঠিক আছে। মইনো তোৰ বাৰ্থডে নোযোৱাকৈ কেনেকৈ থাকিব পাৰোঁ? পিছে পাৰ্টি ক'ত দিছ? পাৰ্টি ৰেষ্টুৰেণ্ট এখনতে দিছোঁ। তাতে সকলোৱে আহিবি। ঠিক আছে হ'ব বাৰু। পিছে মোৰ ফালৰ পৰা কি গিফ্ট লাগিব? তই যি দিয় তাকে লাগিব। অ'কে, ঠিক আছে। তই অলপ ইয়াতে ৰচোন। মোৰ আৰু দুজনমান বন্ধুক মাতিবলৈ আছে। মই সিহঁতকো কৈ থৈ আহোঁ। নহ'লে আকৌ নক'লে বেয়া পাব নহয়। ঠিক আছে হ'ব দে, যা সোনকালে মাতি আহ। মই এইখিনিতে ৱেইট কৰি আছোঁ। ঠিক আছে হ'ব দে। ৰিয়া, এইখিনিতে কিয় ৰৈ আছ? ৰাজে ভিতৰলৈ গৈছে। মানে ক্লাছৰ ল'ৰা কেইটামানক বাৰ্থডেলৈ মাতি আহিছে। তাকে সিহঁতক জনাবলৈ গৈছে। হয় নেকি? মোকো মাতিছে কিন্তু ফোন কৰি। মইহে চাগে যাবলৈ নোৱাৰিম। কিয় নোৱাৰিবি তই যাবলৈ? মাৰ অলপ অসুবিধা হৈ আছে। মাক যদি এৰি থৈ যাওঁ দেউতাই গালি দিব মোক। সেইকাৰণে নাযাওঁ দে, তই ৰাজক কৈ দিবি। ঠিক আছে হ'ব দে, ক'ম বাৰু। তইতো যাবই লাগিব ন, তই যিহেতু তাইৰ গাৰ্লফ্ৰেণ্ড। যাবই লাগিব, নহ'লে বেয়া পাব নহয়। হ'ব দে, নহ'লে তই এইখিনিতে ৰৈ থাক, মই ক্লাছ কৰোঁগৈ। তই আকৌ ৰাজৰ কথাটো নজনাকৈ নাথাকিবি, নহ'লে আকৌ সি মোক বেয়া পাব। হ'ব দে নজনাওঁ। ঠিক আছে। তহঁত আহিলি? আহিলোঁ দে। পিছে এইজনী কোন? মোৰ কাজিন হয়, ঘৰত আহি আছিলে। তাকে লৈ আহিলোঁ তাইকো। তই আকৌ বেয়া নাপাবি। তোৰ পাৰ্মিশ্যন নোহোৱাকৈ তাইক লৈ আহিলোঁ। মই আকৌ কেলৈ বেয়া পাম? নাপাওঁ। আৰু কাকো মতা নাই নেকি? মাতিছিলোঁ, কিন্তু এতিয়ালৈকে অহাই নাইচোন। তহঁতে ফাৰ্ষ্ট জাননে? হয় নেকি? হাই, কি নাম তোমাৰ? এলিছা। বহুত ধুনীয়া নাম দেই। নামটোৰ লগতে তুমিও ধুনীয়া। থেংক ইউ ছ' মাছ। তহঁত কথা পাতচোন দেই। মই পটককৈ ৱাছৰুমৰ পৰা আহি আছোঁ। ঠিক আছে, যা। পিছে তোমাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই নেকি? মানে পাৰ্টিত কোনো ছোৱালী দেখা নাই যে? গাৰ্লফ্ৰেণ্ড? মোৰনো কি আৰু, ভাল লাগিলে গাৰ্লফ্ৰেণ্ড হৈ যায়। আচ্ছা। আহা না, ডান্স কৰোঁ। ঠিক আছে ব'লা। सैयारा तू तो बदला नहीं है, मौसम जरा सा रूठा हुआ है। ৰাজ, ৰিয়া তুমি আহা, এইখিনি কিয় ৰৈ আছা? এইবোৰ কি চলি আছে?
কোনবোৰ এই মানে আমি ডান্স কৰি আছিলোঁ ডান্স কৰি আছিলে নে কি কৰি আছিলে মই দেখা নাই বুলি ভাবিছা নেকি তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ কোন হয় হা কোন হয় এজনী ছোৱালী মইতো আজিলৈকে দেখা নাই এজনীক কলেজতো দেখা নাই না তোমাৰ কোনোবা কাজিন হয় কোন হয় অঁ তাইৰ মানে তাই মোৰ কাজিন হয় আচ্ছা তোৰ কাজিন যদি এনেকৈ বেলেগ ল'ৰাৰ লগত কিহৰ কাৰণে নাচিবলৈ দিছ হা তহঁতি কি এনেকৈ ছোৱালীবোৰক নাচিবলৈ দিয়ে নেকি তহঁতৰ ঘৰৰ ছোৱালীবোৰক ৰিয়া মোক চম্ভালি কথা কবি গেষ্টক এনেকুৱা কথা নকবি আৰু এয়া মোৰ গেষ্ট কিয় তইচোন কোনো ছোৱালীক ইনভাইট কৰা নাছিলি পাৰ্টিলৈ তেনেহ'লে এইজনী কিয় আহিল মই লৈ আহিছোঁ মোৰ লগতে আহিলে তাই মোৰে ভুল হ'ল দে ব'ল আমি যাওঁগৈ এনেকুৱা অসন্মান কৰা পাৰ্টিত আমি এক ছেকেণ্ডো থাকিব নোৱাৰোঁ ভণ্টি ব'ল ৰহ তহঁত ক'লৈকো যাব নোৱাৰ মই ইনভাইট কৰিছোঁ বেলেগে ক'লেই বুলিয়ে যে তহঁতি এইখন পাৰ্টিৰ পৰা গুচি যাবি সেইটো ক'তো লিখা নাই যদি যাব লাগে তেনেহ'লে ৰিয়া এইখন পাৰ্টিৰ পৰা যাব তহঁত নহয় কি ক'লি তই মোক খেদি দিবি এইখন পাৰ্টিৰ পৰা তাকো এজনী বেলেগ ছোৱালীৰ কাৰণে বাহ ৰাজ বাহ সেয়ে আছিল নেকি তোমাৰ ভাল পোৱা অঁ এয়া আছিল মোৰ ভাল পোৱা তই এতিয়া ইয়াৰ পৰা যাব পাৰ বেলেগক সন্মান কৰিব নাজানা মানুহক মই মোৰ পাৰ্টি ৰাখিব নোৱাৰোঁ আৰু শুন তোৰ লগত আৰু মোৰ কোনো ৰিলেশ্যন নাই যিমান পাৰ মোৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিবি মোৰ আশে পাশেও যাতে তই ঘূৰি নুফুৰ গম পালি নহয় হ'ব ৰাজ হ'ব মই আৰু তোৰ কথা বুজি পাবলৈ বাকী নাই সকলো বুজি পালে মই গৈ থাকোঁ দে ভালে থাকিবি চৰি হা মোৰ কাৰণে তোমালোকৰ ব্ৰেকআপ হৈ গ'ল ইটছ অ'কে তুমি আকৌ কিয় চৰি কৈছা বেলেগৰ কাৰণে তুমি চৰি ক'ব নালাগে সেইবোৰ ছোৱালী তেনেকুৱাই একো বুজি নাপায় আহা হা তোমালোকে কিবা খাই লৈ আহি ঐ আহ ঠিক আছে ব'লা তেনেহ'লে ঐ কি হ'ল তই আহাৰ পৰা কান্দি আছ যে কথাটো কবি নে কান্দি থাকিবি আমাৰ ব্ৰেকআপ হ'ল কি ব্ৰেকআপ হ'ল অঁ তই কালি পাৰ্টিলৈ যোৱা নাছিলি জানো গৈছিলোঁ কিন্তু তাত গৈ মই কিবা বেলেগহে দেখিলোঁ কি দেখিলি ৰাজে বেলেগ ছোৱালীৰ লগত ডান্স কৰি আছিল সেইটোনো কি ডাঙৰ কথা হ'ল বেলেগ ছোৱালীক কিছ কৰি আছিল সেইটো ডাঙৰ কথা নহয় কি ৰাজ তেনেকুৱা অঁ মই ডান্স কৰি থকা হৈও একো নকলোঁ হয় কিন্তু তাইক কি কিছ কৰি আছিল সেইটো মই নিজ চকুৰে দেখিছোঁ আৰু সেই কথাটো কোৱাৰ কাৰণে ৰাজে মোক বহুত কথা শুনালে পাৰ্টিৰ পৰা খেদি দিলে মোক সেইটোৱে সেই ল'ৰাজনৰ লগত মই কিটো বিশ্বাসত থাকিম সেইকাৰণে ৰিলেশ্যনশ্বিপটোকে খতম কৰি দিলোঁ মই আৰু তাৰ লগত নাথাকোঁ আৰু সিও মোৰ লগত নাথাকে কালি ৰাতি কিন্তু পাৰ্টি মজা লাগিল দেই তাকেই বহুত এনজয় কৰিলোঁ দেই তুমি কিন্তু ল'ৰাটো বহুত ভাল ৰাজ অঁ জুৰিচোন ক তই এনেকুৱা বুলি মই ভবা নাছিলোঁ তই ৰিয়াৰ লগত এনেকুৱা কৰিব নালাগিছিল তাই তোক বহুত বিশ্বাস কৰিছিল আৰু বহুত ভাল পাইছিল কিন্তু তাইৰ লগত তই কি কৰিলি কচোন চা সেইবোৰ কথা মোক এতিয়া কৈ নাথাকিবি মোৰ গাৰ্লফ্ৰেণ্ড বেলেগ মই বেলেগক লাইক কৰোঁ ৰিয়াক নহয় চ' তই মোক এইবোৰ কথা কৈ মূৰটো গৰম নকৰিবি মোক শান্তিৰে থাকিবলৈ দে শান্তি লাগে হা বেলেগক শান্তি দি তই কেতিয়াও শান্তি থাকিব নোৱাৰ ঐ জুৰি গুচি আনা তাৰ পৰা কেলে তই বেলেগৰ মুখ লাগিব গৈছ সেইবোৰ মানুহে একো বুজি নাপায় টকা চিনি পায় টকা অঁ পাওঁ মই টকা চিনি গুচি আজৰি গুচি আহ ঠিক আছে ব'ল তেনেহ'লে তোৰ খাতিৰতহে মই ৰাজক একো কোৱা নাই নহ'লে কিন্তু মই তাক হ'ব দে ব'ল ইয়াৰ পৰা ইয়াত আমি নাটক চাবলৈ অহা নাই যোনে যি কৰে কৰি থাকক আমাৰ একো নাযায় দুদিনমান দুখ লাগিব তাৰপিছত সকলো পাহৰি যাম ঠিক আছে ব'ল ঐ সেইফালে চাচোন সেইটো ৰাজদ্বীপ নহয়নে সিচোন ৰিয়াকে ভাল পায় ইফালেচোন সি বেলেগৰ লগতে আছে ক'তনো আৰে সেইফালে চা না অঁ হয়তো সেইটো ৰাজদ্বীপেই আচোন যাওঁ সুধুকে ক'ৰ ছোৱালীৰ লগত আছে তই পাগল হোৱা নাইতো আমি আকৌ কিয় সুধুকে ক'ৰ ছোৱালীৰ লগত আছে যাৰ লগত থাকে থাকক আমাৰ একো প্ৰব্লেম নাই আৰে ৰিয়াৰ লগত ঠগিওতো থাকিব পাৰে চা মই সেইজনী কথা তোক ক'বলৈ মানা কৰিছিলোঁ নে নাই তই আকৌ সেইজনী কথা মুখত কিয় ওলাইছ ভাল পাইছিলোঁ বহুত সেইকাৰণে মনলৈ আহিয়ে থাকে আচোন ওচৰলৈ যাওঁ একো নহয় একো কাজিয়া নকৰোঁ নহয় ক'ৰ ছোৱালীক সেইটোহে সুধিম ঠিক আছে ব'ল অ' ৰাজদ্বীপ আকৌ তহঁতে আহিলি নে এজনীটো কামুৰ দি গৈছে আৰু তহঁতে আহিলি মানে তহঁতে মানে মোক শান্তিৰে থাকিবলৈ নিদিয় আৰে ৰ না আমি তোক অশান্তি দিবলৈ অহা নাই নহয় এইনো ক'ৰ ছোৱালী তাকে সুধিবলৈ আহিছিলোঁ এই মোৰ গাৰ্লফ্ৰেণ্ড কি এই যদি তোৰ গাৰ্লফ্ৰেণ্ড হয় তেনেহ'লে ৰিয়াক মই ব্ৰেকআপ দিলোঁ তাইৰ লগত মোৰ কোনো ৰিলেশ্যন নাই কি তই ইয়াৰ লগত কিয় এনেকুৱা কৰিলি চা তই মোক জ্ঞান দিব নালাগে তোৰ লাজ নালাগে নেকি ৰিয়াই যে তোক ইমানবোৰ কথা শুনালে তথাপি তই তাইৰ ছাইড লৈ আছ ভাল পোৱাত সকলো সহ্য কৰা যায় কিন্তু তইচোন পলকতে এৰি দিলি তাইক মোৰ মন নাই তাইৰ লগত ৰিলেশ্যনশ্বিপত থাকিবলৈ চ' মই তাইক বাদ দিলোঁ আৰু মই নতুনৰ লগত এতিয়া বহুত হেপী ডাৰ্লিং ইয়াত বহুত হুলস্থুল ব'লে আমি বেলেগলৈ যাওঁ সেইবোৰ মানুহে মোক শান্তিত থাকিব নিদিয়ে ঠিক আছে ব'লা আৰে ইচোন ইয়াৰ লগত বৰ বেয়া কৰিলে
তাই বা বেচেৰীজনী ভাঙি পৰিছে চাগে। বলচোন এবাৰ তাইৰ ওচৰৰ পৰা আহিগৈ। তাই তোক বেয়া পায় আৰু তই যদি তাইৰ ওচৰলৈ যাওঁ তেনেহ'লে তাই একো খং কৰিব। খং কৰিলে কৰিব, যি কৰে কৰি থাকিব। কিন্তু মই তাইৰ ওচৰলৈ যামেই। বল না। তোৰ লগত মানে নহয়। আকৌ যদি অসন্মান হ'বলৈ আছে তেনেহ'লে বল। মোৰ ক'বলগীয়া একো নাই। ঠিক আছে বল, অসন্মান হ'লেও হ'ম আৰু তথাপিতো তাইৰ মনৰ কথাবোৰ বুজি পাম। ৰিয়া। তই আকৌ আহিলেই নে? মোৰ এতিয়া কাৰো লগত কথা পাতিবলৈ মন নাই, যাই ইয়াৰ পৰা। ৰিয়া, মই তোমাক আকৌ ভাল পাওঁ বুলি ক'বলৈ অহা নাই। তোমাৰ কথাটো শুনি বৰ বেয়া লাগিল। ৰাজদীপ তেনেকুৱা বুলি জনাই নাছিলোঁ। এতিয়া জানিলি নহয়, যাই ইয়াৰ পৰা। তই চাগে পেটে পেটে বহুত ৰং পাইছ হয়নে নহয়? মোৰ এইটো অৱস্থা দেখি ৰাজদীপে যে মোক এৰিলে। তেনেকৈ কিয়নো কৈছা ৰিয়া? মই আকৌ কিয় ভাল পাম? মোৰ বৰঞ্চ দুখে লাগিছে। তোমাৰ নিচিনা ছোৱালী এজনীক ৰাজদীপে কেনেকৈ এৰিব পাৰিলে? তেনেকৈ মানুহবোৰ বহুত স্বাৰ্থপৰ। হ'ব দে, তোৰ লগতো মোৰ এতিয়া লেকচাৰ মাৰি থাকিব টাইম নাই। যলৈ যাওঁ তলৈ গৈ থাক। ঐ, হ'লে তোৰ বল। তই তাক ইমান বেয়াকৈ ক'ব নালাগে নেকি? মোৰ চকুত মহেশ বহুত ভাল ল'ৰা। দেখাই কোনে ভাল নহ'ব পাৰে, টকা পইচা নাথাকিব পাৰে, কিন্তু ৰাজদীপতকৈ বহুত ভাল। তোক সঁচা মৰম দিব। তই এইবোৰ কি বলকি আছ হা? মই সেইটো কেনেকৈ ভাল পাব পাৰোঁ? চাৰিয়া, তই কাক ভাল পাওঁ সেইটো মেটাৰ নকৰে। তোক কোনে ভাল পায় সেইটো মেটাৰ কৰে। আৰু ৰাজদীপে তোক ইউজ কৰি আছিল। তোক সঁচা ভাল পোৱা নাছিল, যিটো তই বুজি পালি। কিন্তু মহেশ, চাচোন তই কিমান কোৱাৰ পিছতো, কিমান গালি দিয়াৰ পিছতো তোক পিছে পিছে ঘূৰি ফুৰিছে। কিহৰ কাৰণে জানানে? তোক সঁচা ভাল পাই কাৰণে। এনেকুৱা ভাল পোৱা তই ক'তো নাপাবি। সঁচাই কৈছোঁ ৰিয়া, আগলৈতো ময়ো মহেশক বেয়া বুলি ভাবিছিলোঁ। দেখাই শুনে বেয়া কাৰণে যোগ কৰে বুলি ভাবিছিলোঁ। কিন্তু এতিয়া মই তোক কৈছোঁ, তই মহেশৰ লগতে সুখী হবি। মানুহৰ ওপৰ ৰং চঙীয়াটো চাই লাভ নাই। অন্তৰৰ পৰা কোনে ভাল পায় সেইটোহে মেইন কথা। যা ৰিয়া যা, তই মহেশক কৈ দিগৈ তয়ো যে তাক ভাল পাওঁ বুলি। কিন্তু কেনেকৈ? মই জানো মহেশে তোক এতিয়াও ভাল পায়। তই যদি মহেশক এতিয়াও ভাল পাওঁ বুলি কওঁ তেনেহ'লে সি এতিয়াই একচেপ্ট কৰি ল'ব। সেইটো কথা মই ভালকৈ জানো। কিন্তু মোৰচোন এতিয়া ভয় লাগিছে ক'বলৈ কাৰণে। তোক ইমানবোৰ কথা শুনোৱাৰ পিছত মোক যে একচেপ্ট কৰিব সেইটো মানে নাই। মই কৈছোঁ তোক, সি তোৰ প্ৰপ'জেল একচেপ্ট কৰিবই যদি সি সঁচাই ভাল পায়। ঠিক আছে তেনেহ'লে, তোৰ কথা মতে মই তাক ক'বলৈ যাম। কিন্তু সি যদি কিবা কয় নহয়, তোৰ ৰিস্ক কিন্তু। হ'ব দে, মই জানো সি তোক একো নকয়। ঠিক আছে, অল দি বেষ্ট। বেচেৰী ৰিয়াজনীলৈহে বেয়া লাগিছে। যিমানেই যি নহওক সঁচাকৈ ভাল পাইছিলোঁ তাইক। তাই যদি মোৰ জীৱনলৈ এতিয়াও ঘূৰি আহে নহয়, মই তাইক এতিয়াও ৰাখিম। কিন্তু সেইটো অবাস্তৱ। সেইটো কেতিয়াও সম্ভৱ নহয়। সেইটো কথাও মই ভালকৈ গম পালোঁ। তাই মোক সকলো দেখিব নোৱাৰে, কাৰণ মই দেখিব বেয়া। ৰাজৰ নিচিনা মোৰ দামী দামী গাড়ী নাই, তাৰ নিচিনা মোৰ চেহেৰা নাই, মোৰ নিচিনা এটাকনো কোনে ভাল পাব? আৰে ৰিয়া তুমি? মই কোৱাচোন কি কথা আছিল? মোৰ ল'ৰা এটা বহুত ভাল লাগিছে, কিন্তু ল'ৰাটোক মই ক'বলৈ পৰা নাই। কি বুলি ক'ম একো ভাবি পোৱা নাই। কি? কৰ হয় ল'ৰাজন? মই কৈ দিম দিয়া, তোমাৰ যদি ইমানেই ভাল লাগিছে। তুমি সঁচাই কৈ দিবাতো? কৈ দিম। তুমি কি পগলা হৈছা নেকি? তুমি যদি মোক ইমান ভালেই পোৱা তেনেহ'লে মোক নিজৰ কৰিব চাব লাগে। তুমিচোন বেলেগৰ লগতে এৰি দিবলৈ খুজিছা। ভাল পোৱা কাঢ়ি আজৰি অনা বস্তু নহয়। মই তোমাক কাঢ়ি আনিলোঁ যেনিবা, কিন্তু তুমি জানো মোৰ লগত সুখী হ'লা হয়? আৰু তুমি সুখী নহ'লে মই জানো সুখী হ'লোঁ হয়? সেইকাৰণে ভাল পোৱা নিজে নিজে হৈ যায়। ভাল পোৱা কেতিয়াও কাঢ়ি আজৰি লোৱা বস্তু নহয়। কথাবোৰ কিন্তু তুমি বৰ ধুনীয়াকৈ কোৱা দেই। পিছে তুমি ভাল পোৱা মানুহজনৰ নাম কোৱাচোন। মই চিনি পাওঁ যদি নিশ্চয় কৈ দিম। তোমাৰ সুখতে মোৰ সুখ। তুমি সুখী হৈ থাকিলে ময়ো সুখী হৈ থাকিম, আৰু তুমি যদি দুখত থাকা ময়ো দুখত থাকিম। শুনা তেনেহ'লে, মই ভাল পোৱা মানুহজনৰ নাম হৈছে মহেশ। কি কি কৈছা তুমি এইবোৰ? মহেশ, মই তোমাক ভাল পাওঁ। মোৰ ভুল হৈ গ'ল মানুহ চিনি পোৱাত। মই ওপৰে ৰং চঙীয়া মানুহক চাইছিলোঁ, যাৰ কাৰণে মই আজি দুখত আছোঁ। অন্তৰৰ পৰা মৰম কৰা মানুহ মই বিচাৰি পোৱা নাছিলোঁ, আৰু চাগে মই বিচাৰিব জনা নাছিলোঁ। সেইকাৰণে এতিয়া মই সকলো বুজি পালোঁ, কোন ভাল কোন বেয়া। মই তোমাক এটা কথা ক'ম, তুমি মোৰ কথাটো মানি ল'বানে? কি কথা কোৱা? তুমি মোক একচেপ্ট কৰিব নালাগে বা ভাল পাওঁ বুলি ক'ব নালাগে। মই তোমাৰ লগত বিয়া হ'ব খোজোঁ। তুমি যদি মোক বিয়া পাতিম বুলি ভাবা তেনেহ'লে প্লিজ মোৰ কাষলৈ আহা, আৰু যদি তুমি মোক বিয়া নাপাতো বুলি ভাবিছা তেনেহ'লে তুমি ইয়াৰ পৰা গুচি যাবা। কিন্তু মোক বেয়াকৈ নক'বা। সেইবোৰ তুমি কি কৈছা? কিয়, তোমাৰ মোক বিয়া পাতিব মন নাই নেকি? তেনেকুৱা কথা নহয়। তেনেহ'লে কেনেকুৱা কথা? চোৱা মহেশ, মই ভাল পাই সময় নষ্ট কৰিব বিচৰা নাই। এবাৰ ভাল পাই মই পস্তালোঁ, আৰু মই বাৰে বাৰে কষ্ট পাবলৈ নিবিচাৰোঁ। সেইকাৰণে মই তোমাক ডাইৰেক্ট বিয়াৰ প্ৰপ'জেল দিছোঁ। সেইবোৰ কথাটো ল'ৰাই কয়, ল'ৰাৰ মুখতে শোভা পায়। কিন্তু মই আজি ছোৱালী হৈ তোমাক সেইষাৰ কথা কৈছোঁ। মই তোমাক ৰিকুৱেষ্টো নকৰোঁ যে মোক বিয়া পাতা বুলি। তোমাৰ যি মন যায় তাকে কৰা। মোৰ তোমাৰ এনচাৰত কোনো আপত্তি নাই।
মই তোমাক আগৰ পৰা ভাল পাই আছিলোঁ আৰু সদায় ভাল পাই থাকিম। মই তোমাক বিয়া পাতিম ৰিয়া। মই তোমাক নিজৰ জীৱনৰ সংগী বনাম। এইটো মোৰ কাৰণে বহুত ভাগ্যৰ কথা। মই যাক ভাল পাইছিলোঁ তাইকে মোৰ জীৱন সংগী হিচাপে পাইছোঁ। মহেশ, থেংক ইউ ছ' মাছ। এতিয়া এইটো মানি ল'ম যে তুমি মোক ক্ষমা কৰি দিলা বুলি। বিয়া পাতিম যেতিয়া ক্ষমাটো কৰিবই লাগিব ন। আৰু মই তোমাক কেতিয়াও বেয়া পোৱাই নাছিলোঁ। সদায় ভাল পাই থাকিম। আজীৱন তোমাৰ লগত থাকিম। ময়ো মহেশ, ময়ো তোমাৰ লগত আজীৱন থাকিম। তুমি চিন্তা কৰিব নালাগে।